এটা খুব মানে স্পৰ্শকাতৰ চিন্তনীয় বিষয় যদি জনবহুল সংখ্যাটোৱে যদি কম সংখ্যা থকা জনজাতিসকলৰ যদি অধিকাৰ খৰ্ব কৰি লয় কি ক'ব? অসমৰ বিশেষকৈ ৰাজনৈতিক অৰ্থনৈতিক সঠিকভাৱে অতি আগবঢ়া 6 জনগোষ্ঠীক অসম চৰকাৰে তেওঁলোকে অতি চক্ৰান্ত ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে জনজাতিকৰণ কৰিবৰ কাৰণে বিচাৰিছে। প্ৰথমে আমি আজি ট্ৰাইবেল সমাজ আজি চিটি যোৱাৰ উদ্যোগত এই সোণাপুৰত গণসমাৱেশ আমি আয়োজন কৰিছোঁ। ইয়াৰ জৰিয়তে চৰকাৰক আমি সকিয়নি দিব বিচাৰোঁ। এই অসমত যদি সাংবিধানিক অধিকাৰ কিঞ্চিত পৰিমাণে যি ভোগ কৰি আছে ট্ৰাইবেলসকলৰ অধিকাৰত যদি তেওঁলোকে হাত দিব বিচাৰে কিন্তু আমি হাত সাৱটি বহি নাথাকিম। ত' তেওঁলোকক ইয়াৰ পৰাই আমি সকিয়নি দিব বিচাৰোঁ। অসম চৰকাৰ আৰু যিসকল অসমৰ আগবঢ়া 6 জনগোষ্ঠী তেওঁলোক আজি ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক সকলো দিশৰ পৰা তেওঁলোক আগবঢ়া। তেওঁলোকে আমাৰ এই কেৱল জনজাতিসকলৰ অধিকাৰৰ কাৰণে তেওঁলোকে আগবঢ়ায়। তো ইয়াৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি আমাৰ গাঁও অঞ্চলত আজি প্ৰথম আমি ইয়াত ট্ৰেইলাৰ হিচাপে আগবঢ়াইছোঁ আমি। কিন্তু ইয়াত গাঁৱে গাঁৱে আমি আমাৰ ট্ৰাইবেল সমাজৰ অধ্যুষিত অঞ্চলত চৰকাৰৰ বিৰুদ্ধে আৰু এই 6 জনজাতিকৰণৰ 6 জনগোষ্ঠীটোৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। আমি দেখিছোঁ যিহেতু তেখেতসকলে যে নিৰ্বাচন কেন্দ্ৰিক মানে ভাষণ আগবঢ়াইছে নিৰ্বাচনৰ পৰা আৰু ক'ৰবাত নক'ৰবাত জুবিন গাৰ্গৰ যিটো ঘটনা সেই ঘটনাক তল পেলাবৰ কাৰণে সেই জনজাতিকৰণৰ মানে প্ৰসংগটো উত্থাপন কৰিছে বুলি ভাবিছে। হয়, নিশ্চিতভাৱে আমি ভাবিবলৈ বাধ্য হৈছোঁ। কাৰণ নিৰ্বাচন যেতিয়া আহে জনজাতিকৰণৰ কথা আহে। তাৰ আগৰ 4 বছৰ 5 বছৰ আগৰ এই সময়ছোৱাবিলাকত জনজাতিৰ কথা নাহে। গতিকে তেওঁলোকে এটা ইছ্যু লৈ পেলাই যিহেতু চৰকাৰ পুনৰ আহিব লাগিব তাৰ কাৰণে তেওঁলোকে কি কৰিছে যে এতিয়া জুবিন গাৰ্গৰ যি ঘটনাক লৈ হত্যাকাণ্ডক লৈ পেলাই আজি অসম চৰকাৰ বিপদত পৰিছে। গতিকে তেওঁলোকে এই জনজাতিকৰণৰ যি চক্ৰান্তৰ মাজেৰে তেওঁলোকে পুনৰবাৰ আহিবৰ কাৰণে যি এনেধৰণৰ কাৰ্যসূচী হাতত লৈছে যে ৰাজ্যসভাত বিল পাছ কৰাৰ কাৰণে যি তেওঁলোকে প্ৰতিবেদন দাখিল কৰাৰ কাৰণে যি ধৰণৰ কুচকাৱাজ আৰম্ভ কৰিছে সেই কুচকাৱাজক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। যদি তেওঁলোকে এনেধৰণৰ এখোজ ইয়াৰ পৰাও যদি আগবাঢ়ে তেনেহ'লে ট্ৰাইবেল সমাজ আমি 40 লাখ ট্ৰাইবেল সমাজ বহি নাথাকিম, হাত সাৱটি বহি নাথাকিম। যিহেতু এইখন অসম খিলঞ্জীয়া জনজাতিসকলৰ অসম। গতিকে ইয়াত আমি কোনো চৰকাৰ আমাক ইয়াত হাতব নোৱাৰে। আৰু গতিকে আমি এই অসমত আমি অসমীয়াৰ যি অসমৰ বসবাস কৰা যি জনজাতিসকলক তেওঁলোকে যাতে আমাৰ অধিকাৰত হাত দিয়ে তাকে আমি দেখিছোঁ বিভিন্ন ৰাজনৈতিক কংগ্ৰেছকে ধৰি বিজেপি দলেই হওক কিবাই হওক তেখেতসকলে কৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব বুলি তেখেতসকলে কি লাভ হ'ব? তেওঁলোকে আচলতে সেইটোত আজি এই যি জনজাতিকৰণৰ যি প্ৰচেষ্টা প্ৰক্ৰিয়া সেইটো কংগ্ৰেছৰ কাৰণেতো আজি ইমান দিনে তল পৰি থাকিব। কেতিয়াবা তেওঁলোকক ভাৰতৰ স্বাধীনতাৰ পিছত ইতিমধ্যে আমাৰ 14টা জনজাতিসকলক জনজাতিকৰণ কৰা হৈছে। ইয়াৰ পিছত আৰু কোনো জনগোষ্ঠী অসমৰ জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয় বুলি বাৰম্বাৰ মহাপঞ্জীয়কে তেওঁলোকক খাৰিজ কৰাৰ পিছতো তেওঁলোকৰ ডিষ্টিংক্ট কালচাৰ নথকাৰ কাৰণে জনজাতিকৰণ কৰিব নোৱাৰে বুলি কোৱাৰ পিছতো আজি কংগ্ৰেছে কেৱল নিজৰ ৰাজনৈতিক গাঁঠি তেওঁলোকে পুনৰ ঘূৰাই পাবৰ কাৰণে এই যি 1.5 কোটি প্ৰায় 1.5 কোটি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি পেলাই তেওঁলোকে শাসনৰ গাদীত বহিবৰ কাৰণে এই যি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কংগ্ৰেছ বা অন্যান্য দলসকলে কৰিছে তেওঁলোকে এইটোৱেই মাত্ৰ যে গাদী সুৰক্ষা কৰিব লাগে, গাদীত বহিবগৈ লাগে। যিটো মানে জনজাতিকৰণৰ কাৰণে যিটো চাৰিত্ৰিক বৈশিষ্ট্য থাকিব লাগে 5টা থাকিব তেখেতসকলক সম্পূৰ্ণ থকা বুলি এই 6 জনগোষ্ঠীয়ে কৈছে। সঁচা নেকি? তেওঁলোকে নিজে ক'লে নহ'ব। আমি সকলো জনগোষ্ঠী জনজাতিৰ যি চাৰিত্ৰিক বৈশিষ্ট্য থাকিব লাগে তেওঁলোকে নিজে ক'লে নহ'ব। কিন্তু আমাৰ ভাৰতৰ মহাপঞ্জীয়ক তেওঁলোকেই ক'ব যে আছেনে নাই। তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁলোকে ক'ব। আজি ইউনেস্কোৱে এই পৃথিৱীক যদি জীয়াই ৰাখিব লাগে তেনেহ'লে ট্ৰাইবেলসকলৰ নিচিনা খাব লাগিব, ব'ব লাগিব, থাকিব লাগিব। এই কথাটো ইউনেস্কোই কৈছে, বিশেষজ্ঞসকলে কৈছে। আমি মিচিং বড়ো কাৰ্বি আমি নিজে কোৱা নাই, এই কথাটো ইউনেস্কোই কৈছে। ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষত এটা মহাপঞ্জীয়ক আছে তেওঁলোকে ৰেজিষ্টাৰ জেনেৰেলে ক'ব লাগিব যে এই 6 জনগোষ্ঠীটোৰ তেওঁলোকৰ এই চাৰিত্ৰিক বৈশিষ্ট্য যদি আছে তেনেহ'লে আজিলৈকে এই কথাটো কিয় ওলমাই থকা নিশ্চিতভাৱে তেওঁলোকেও দিব পাৰে। নিদিয়াৰ কাৰণটো সেইটোৱে যে তেওঁলোকৰ সেই বৈশিষ্ট্যটো তেওঁলোকৰ যি চাৰিত্ৰিক বৈশিষ্ট্য ফুলফিল কৰিব লাগে সেইটো নথকাৰ কাৰণে দিয়া নাই। আৰু এবাৰ নহয় দুবাৰ নহয় বহুবাৰ এইটো আবেদন তেওঁলোকৰ খাৰিজ কৰাৰ পিছত আজি পুনৰ চৰকাৰখনে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে আৰু বিৰোধীসকলেও গাদী পুনৰাই কংগ্ৰেছৰ বিৰোধীসকলেও গাদী পুনৰাই দখল কৰিবৰ কাৰণে এই যি জনজাতিকৰণ আছে তেওঁলোকে কৰি আছে।
যদি মানে আজিৰ দাবীৰ পিছতো যদি চৰকাৰখনে যদি ব্যৱস্থা লয় তেনেহ'লে অনাগত দিনত TMPকে কেনেকৈ অংশগ্ৰহণ কৰিব? আজিৰ এই সোণাপুৰ সমাৱেশৰ পিছতো তেওঁলোকে যদি এই ৰাজনৈতিক চক্ৰান্ত যদি অব্যাহত ৰাখে, ইয়াৰ প্ৰতিবাদত গাঁৱে গাঁৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি সকলো ৰাইজক আমি আহ্বান জনাম আৰু নিজে TMPকে লগতে CC2ৰ যিসকল মেম্বাৰ অৰ্গেনাইজেশ্যন আছে আমি সকলোৱে একগোট হৈ পেলাই কেৱল TMPকে বা মিচিং বুলি নহয়, আমি 40 লাখ জনজাতিৰ লোকসকলে ওলাই আহি পেলাই সাব্যস্ত কৰিম আৰু এই অধিকাৰ কেতিয়াও আমি খৰ্ব কৰিব নিদিওঁ। জনজাতিসকলৰ ৰাজ্যৰ কাৰণে আমি ওলাই আহিছোঁ। গতিকে এই আন্দোলন আমি যিদিনালৈকে জনজাতিকৰণৰ যি বিধেয়ক খাৰিজ নকৰে সিদিনাখন আমি